হাই গাইজ, মোৰ নাম নিতুল আৰু আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেল ৰিতুল স্বাৰ্টল। আজিকালি সময়ত কলেজৰ পৰা ল'ৰা ছোৱালীৰ মন বেয়া হোৱাৰ এটা প্ৰধান কাৰণ হৈছে লাভ ফেইলিয়ৰ। যদি তোমাৰো কলেজত পঢ়াৰ সময়ত বা এতিয়া মন ভাঙিছে কোনো ল'ৰা বা ছোৱালীৰ কাৰণে, তেতিয়া এই ভিডিঅ'ৰ গল্পটো তোমাৰ কাৰণে। তো বলক সময় নষ্ট নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বিপুল নামৰ এজন ল'ৰা আছিল। সি বহুত ফূৰ্তিবাজ টাইপৰ ল'ৰা আছিল। তাৰ স্বভাৱ ইমানে ভাল আছিল যে সম্পূৰ্ণ ক্লাছ তাক বহুত ভাল পাইছিলে, আৰু যদি সি এদিন ক্লাছ নাযায় তেতিয়াহ'লে ক্লাছটো আধৰুৱা হৈছিল। মানে সি বহুত ফূৰ্তিবাজ টাইপৰ ল'ৰা আছিল। তেনেকুৱাকৈ সময় গ'ল, দিন পাৰ হ'ল, কিন্তু লাহে লাহে বিপুলৰ জীৱনত হাঁহিৰ পৰিমাণ কমিব ধৰিলে, ফূৰ্তিৰ পৰিমাণ কমিব ধৰিলে। ক্লাছত একদম চুপচাপ বহি থাকিব ধৰিলে। কোনোৱে কিবা প্ৰশ্ন কৰিলে সেইটোৰ উত্তৰ দিয়াত বহুত ধৰণৰ অজুহাত দেখুৱাব ধৰিলে। এবাৰ এজন শিক্ষকে বিপুলক সুধিলে যে বিপুল, কোৱা তোমাৰ কি হৈছে? তোমাৰ এনেকুৱা চুপচাপ কিয় থাকিছা তুমি? তোমাৰ মনত দবাই ৰখা দুখ বা কষ্ট যেতিয়ালৈকে তুমি কাকো নক'বা তেতিয়ালৈকে তোমাৰ সেই পুৰণি দিনৰ আনন্দ কেতিয়াও ঘূৰি নাহিব। তুমি কেতিয়াও সুখী হ'ব নোৱাৰিবা। সেইকাৰণে তুমি মোক কোৱা তোমাৰ কি হৈছে। সাহস কৰি বিপুলে তাৰ শিক্ষকক ক'লে যে সি এজন ছোৱালীক ভাল পাইছিলে আৰু ছোৱালীজন তাক এৰি বেলেগ এজনৰ লগত গুচি গ'ল, আৰু সেইকাৰণে বিপুলৰ জীৱনৰ পৰা আনন্দ আৰু ফূৰ্তি চব গুচি গ'ল। বিপুলৰ শিক্ষকে মেইন ঘটনাটো বুজিব পাৰিলে যে বিপুলৰ মনত তাৰ মেইন কাৰণটো কি, আৰু তেওঁ বিপুলক তেওঁৰ ঘৰত মাতিলে আৰু বিপুলক ৰাজি হ'ল। যেতিয়া বিপুলে তাৰ শিক্ষকৰ ঘৰত গ'লে তেতিয়া শিক্ষকে সুধিলে যে তুমি নেমু পানী খাই ভাল পোৱা নেকি? বিপুলে ক'লে, অঁ ছাৰ, মই নেমু পানী খাই ভাল পাওঁ। তেতিয়া শিক্ষকজনে নেমু পানী বনাবৰ কাৰণে ভিতৰত গুচি গ'ল আৰু 2 গিলাচ নেমু পানী বনাই আনিলে। কিন্তু শিক্ষকজনে জানি বুজি বিপুলৰ গ্লাছত অলপ বেছিকৈ নিমখ মিহলাই দিলে। বিপুলে যেতিয়া নেমু পানীটো মুখত দিলে তেতিয়া তাৰ মুখৰ সোৱাদ বেয়া হৈ গ'ল, আৰু সি ক'লে যে ছাৰ, এইটোত নিমখ বহুত বেছি হৈছে, এইটো খোৱা নাযাব। তেতিয়া বিপুলৰ শিক্ষকে ক'লে যে অঁ, এইটোত নিমখ বেছি হৈছে নেকি, ৰ'বা মই তোমাৰ কাৰণে বেলেগ এগিলাচ বনাই আনি আছোঁ। তেতিয়া বিপুলে ক'লে যে ছাৰ, নালাগে আকৌ বেলেগ এগিলাচ বনাবৰ কাৰণে। এইটোত যদি আমি অলপ পানী আৰু অলপ চেনি মিহলাই দিওঁ তেতিয়াহ'লে এইটোৰ আগৰ সোৱাদ আকৌ আহি যাব। তেতিয়া শিক্ষকে হাঁহিলে আৰু ক'লে যে মই তোমাক এইটো বুজাবৰ কাৰণেই এই গ্লাছটোত জানি বুজি অলপ বেছিকৈ নিমখ মিহলাই দিছোঁ। বিপুলৰ শিক্ষকে ক'লে যে মই তোমাক এইটোৱে বুজাব চেষ্টা কৰিব আছিলোঁ যে তোমাৰ জীৱনতো নিমখৰ মাত্ৰা বহুত বেছি হৈছে। তুমি যদি এই নিমখত অলপ চেনি মিহলাই দিয়া তেতিয়াহ'লে কেইদিন পিছত তোমাৰ জীৱনৰ এই নিমখৰ মাত্ৰা কমিব ধৰিব, আৰু তোমাৰ সেই আগৰ আনন্দ ফূৰ্তি চব ঘূৰি আহিব। তোমাৰ জীৱন আগৰ নিচিনা আকৌ সুখী হৈ উঠিব। মই তোমাক এইটো বুজাবৰ কাৰণেই আজি মোৰ ঘৰত মাতিছিলোঁ। বিপুলৰ শিক্ষক বিপুলক মুখতকৈ বুজাব পাৰিলে হ'লহেঁতেন, কিন্তু আমি সকলোৱে জানো যে মুখত কোৱাতকৈ জ্ঞান বেছি প্ৰেক্টিকেলত ভালকৈ পোৱা যায়, আৰু এনেকুৱা প্ৰেক্টিকেলত পোৱা জ্ঞান আমি জীৱনৰ কোনো বয়সতে পাহৰিব নোৱাৰোঁ। চ' যদি তোমাৰো মন ভাঙিছে কাৰো কাৰণে, তেতিয়াহ'লে সেইটো লৈ ইমান ভাবিব নালাগে। তোমাৰ জীৱনত নিমখৰ পৰিমাণ বেছি হৈ গৈ আছে, তুমি অলপ চেনি মিহলাই দিয়া, কেইদিনমান পিছত তোমাৰ জীৱনৰ নিমখৰ পৰিমাণ কমিব ধৰিব। আৰু তোমাৰ মনৰ দুখ কষ্ট কাৰোবাক খুলি কোৱা। যেতিয়ালৈকে তুমি খুলি নক'বা তেতিয়ালৈকে তোমাৰ মনৰ দুখ বা কষ্ট কমিব নোৱাৰিব। তো সেইকাৰণে তোমাৰ মনৰ দুখ বা কষ্ট কাৰোবাৰ লগত শ্বেয়াৰ কৰিবা। চ' আজিৰ কাৰণে ইয়াতে শেষ কৰিছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক সহায় কৰিবা। থেংকছ ফৰ ৱাচিং, কিপ ছাপৰ্টিং, কিপ লাভিং।